বন্ধুসকল আছো এতিয়া জু তিনিআলিত আৰু জু তিনিআলিত নতুনকৈ আৰম্ভ কৰিছে বৰা প্ৰিমিয়াম বইজ পিজি যিটো খুলি আছে মোৰ বন্ধু মানসে আৰু আজি মানসৰ পিজিতে এসাঁজ বনাই খাবৰ কাৰণে আহিলো আমি গোটেইকেইজন এতিয়া আৰু পাৰ্টি বুলি ক'লে মানে গাহৰিটো মেইন আমাৰ গাহৰি যিহেতু থাকেই আৰু আজি মানসৰ পিজি মানে প্ৰথম সাঁজটো গাহৰিয়ে বনিছে আৰু বাচন বৰ্তন সব নতুন এতিয়া আমাৰ নিতিন বাই সব ধুই আছে আৰু এতিয়া খুন্দনাটো অনা নহল সেইটো কাৰণে অলপ এতিয়া গিলাচে পিচি দিয়া হৈছে আৰু আজি গাহৰিটো বনিব বইল বনিব বাঁহ গাজৰ লগত বইল বনাম এফালে এতিয়া এখন সালাড বনি আছে সালাড কিন্তু তামাম বনাইছে সেইটো ক'ব লাগিব কাটিং মজা কৰিছে আৰু এফালে আছে আমাৰ বইল দালি বনালে আমাৰ নিতিন ভাই আৰু আপোনালোকক যদি জু তিনিআলি ওচৰে পাজৰে পিজিৰ প্ৰয়োজন আছে আপোনালোকে বৰা প্ৰিমিয়াম বইজ পিজিত কন্টেক্ট কৰিব পাৰিব আৰু কাৰোবাক যদি ইয়াতে সিংগল ৰুম লৈ থাকিব বিচাৰে সিংগল ৰুম লৈ থাকিব পাৰিব লগতে ফ্ৰী ৱাইফাই টিভি এচি ফ্ৰিজ গোটেইখিনি ইয়াতে সুবিধা পাই যাব ইয়াতে এতিয়া 3-4টা সিট বুকিং হৈ গৈছে আপোনালোক যদি কাৰোবাক লাগে জলদি কন্টেক্ট কৰি লওক মই নাম্বাৰ দিয়ে দিছো আৰু এতিয়া আমাৰ খানা ৰেডি হৈ গৈছে আৰু আজি গাহৰি মানে বিৰাট মজা হৈছে বোলে আৰু এই পিজিত থকা কিজনে মানে ইয়াতে খানা কিন্তু ইয়াতে মজা পাব খাই পিনে আৰু নিজেও যদি কিবা বনাই মেলি খাব বিচাৰে মাংস চাংস বনাই মেলি খাব পাৰিব একদম মানে বিন্দাস থাকিব পাৰিব ইয়াতে